গগনজ্যোতি শৰ্মা জাপাৰজুচি জিলাৰ অচন্ত শৰ্মালৈ তেওঁ ভৱ আদৰি লৈছে। প্ৰীতম দেৱ শৰ্মা বৰবৰীৰ এজন ইয়াৰ পিছত কমল কলিতা ৰাজসকল তেওঁলোকৰ মুখৰ পৰা শুনিছোঁ যেতিয়া দেখিছিলোঁ বা চৰকাৰৰ সন্মানীয় আজি বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে পৰিগণিত হৈছে। সেই বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ৰাজনৈতিক দলটোৰ মজিয়ালৈ আপোনালোকক আমি আন্তৰিকভাৱে স্বাগতম জনাই আৰু এটা বিষয় আমি উল্লেখ কৰিব বিচাৰিছোঁ যে অসমৰ প্ৰেক্ষাপটত বা সামগ্ৰিকভাৱে আজি সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যি এক উন্নয়নৰ জয়গান সম্ভৱপৰ হৈছে, যি এক উন্নয়নৰ পৰিক্ৰমা সম্ভৱ হৈছে, যি পৰিক্ৰমাৰ জৰিয়তে আজি ভাৰত বিশ্বগুৰুৰ পৰ্যায়লৈ আগবাঢ়িবলৈ এক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ ৫০তকৈও অধিক যুৱকৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীৰ আনুষ্ঠানিকভাৱে যোগদান কৰিছে। ইতিমধ্যে ছাত্ৰ অভিভাৱক পশ্চিম নলবাৰী মুখ্য সম্পাদক অংকুৰ বৰ্মন আৰু এনেকুৱা তিনিজন যুৱকৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শকে আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টীৰ যোগদান কৰিছে।